এয়া আমাৰ ঈদগাহ চলি আছে খেল ধেমালি। ল'ৰা ছোৱালীখিনিয়ে চাৰিওফালে পানী হোৱাৰ কাৰণে ঈদগাহতে খেলি আছে। হেল্ল' এভৰিৱান, গুড ইভিনিং। আশা কৰোঁ আপোনালোকে ভালে আছে। ময়ো আপোনালোকৰ আশীৰ্বাদত আছোঁ আৰু চলি সদায় কৰাৰ নিচিনা কৰি আজিও ৰাতিপুৱাৰ পৰা গোটেই কাম বন কৰি আজৰি হৈ ইভিনিং সময়খিনিত অলপ বাহিৰলৈ ফুৰিব আহিছোঁ দুয়োজনে। আৰু আমাৰ ওচৰে পাজৰে ইমানেই বানপানী হৈছে, সেই বানপানীৰখিনিও অলপ চাবলৈ আহিছোঁ। বিশেষ বৰ দুখ লগা এটা পৰিৱেশ, ইমানেই যে বেয়া পৰিস্থিতি হৈছে, সকলো মানুহে শিবিৰত থাকিব লগা অৱস্থা হৈছে। গৰু ছাগলী ম'হ ঘাঁহ বন যেন নোখোৱাকৈ দিনবোৰ অতিবাহিত কৰি আছে। লগতে মানুহবিলাকৰো একেই অৱস্থা হৈছে। ইমানে বৰষুণ, ইমানে বানপানী। সেইবাবে আপোনালোকৰ লগত অলপ শ্বেয়াৰ কৰিম বুলি অলপ ঘৰৰ পৰা ওলাই আহিছোঁ। চাওঁ বাৰু আপোনালোকৰ লগত কিমানখিনি শ্বেয়াৰ কৰিব পাৰোঁ। চাওক, ইমানেই পানী, মেইন ৰাস্তাটোৱে পানীৰ তলত আছে। মানুহখিনি অহা যোৱা কৰা, থকা খোৱা লোৱা কিমান যে অসুবিধা হৈ পৰে, ইমানেই বানপানী। পানীখিনি চাই বৰ দুখ লাগিল, বৰ দুখ লগা পৰিস্থিতি। আমি সকলোৱে আল্লাহৰ ওচৰত দোৱা কৰিব লাগে যাতে এই পানীখিনি অতি সোনকালে ঠিক ঠাক হৈ যায়, কিয়নো আৰু যাতে আমাৰ বানপানী নাহে, আল্লাহ যাতে এইবিলাক অসুবিধাৰ সন্মুখীন নকৰে। সমস্যা বাৰু কাৰ নাই ন, সকলোৰে সমস্যা আছে, কিন্তু এইবিলাক সমস্যাৰ আকৌ বহুত দুখ লগা পৰিস্থিতি হয়। বেয়া লাগিল যদিও সৰু ভাইটিটোৰ লগত বহুত কথা পাতিলোঁ। ইমান যে সৰু ভাইটিটো কথা কয়, আজিকালি ল'ৰা ছোৱালী হেনো সৰু নহয়, সৰুতে বহুত ডাঙৰ। একো নাই, মনত যেন যথেষ্ট দুখ, ইমান বৰ বিৰক্তি কৰি দিছে। গতিকে যি কি নহওক আল্লাহৰ ওচৰত দোৱা কৰোঁ।
চাওক ইমান বেয়া লাগিল। মানুহজনে বাৰে বাৰে কৈ আছে এইবিলাকনো কি দেখিছা, আৰু যে কিমান মানুহ কিমান কষ্ট কৰি দিনবোৰ অতিবাহিত কৰিছে, দিন ৰাতি একেটা সময় হৈ গৈছে, যেন কেনেকৈ দিনটো পাৰ কৰে কেনেকৈ ৰাতিটো পাৰ কৰে। ইমানেই বানপানী হৈছে আৰু সকলোৱে কৈছে পানী যেন আৰু বাঢ়িব। বৰষুণটো নেৰানেপেৰা চলিয়ে আছে। দুয়োজনে বৰ মনটোত দুখ লগা এটা পৰিস্থিতিলৈ ঘৰলৈ উভতিলোঁ। ইমানে বেয়া লাগিল মানুহৰ অৱস্থা দেখা পাই। আল্লাহৰ ওচৰত এয়ে দোৱা কৰোঁ আৰু যাতে মানুহক বিপদত নেপেলায়। চব আল্লাহৰ হাতত, হয়নে নাই? আমাৰ হাতত একোৱেই নাই। ভিডিঅ'টো চাই ভাল পালে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আপোনালোকৰ মৰম আৰু আশীৰ্বাদ সদায় বিচাৰিছোঁ, যাতে সদায় আশীৰ্বাদ মোক দি যায়। প্লিজ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আজিলৈ ইয়াতে বিদায় লৈছোঁ। বাই।